हेलो फ्रेंड्स আজি মই আপোনালোকক দেখাবলৈ ওলাইছো এটা মূলা শাকৰ ৰেচিপি। এতিয়া বজাৰত মূলা আহি গল। মই কিন্তু শাক নবনাও, মূলাখিনি অকল মূলাখিনিহে বনাম। মূলাকেইটা অকণমান সৰু সৰু, অকণমান ডাঙৰ সাইজৰ হলে খাবলৈ বেছি ভাল লাগে। তথাপিও মই আজি দেখুৱাম। এয়া লৈ লৈছো মূলা। এ সাইডৰ ঠাইবিলাক এইদৰে এৰুৱাই ল'ব আৰু ভালদৰে ৰুকি ল'ব। ডাঙৰ সাইজৰ মূলা হলে মাজেৰে দুফাল কৰি দিব আৰু সৰু হলে গোটাই গোটাই ৰাখি থব। খুবেই টেষ্টি লাগে এই মূলাটো। মই পোৱাই নাছিলোঁ, আজি পাই গ'লো, লৈ আহিছোঁ। তাৰ কাৰণে এইখিনি ওলাইছে, কম হৈছে কাৰণে মই এটা আলু দিছোঁ ইয়াতে। এইখিনি ধুই মেলি ল'ম। এতিয়া মই গেছত বহুৱাই দিছোঁ। পানী দি অকণমান নিমখ দিছোঁ, দি এইখিনি সিজিবলৈ দিম। এইপিনে মই মাছকেইটাও ফ্ৰাই কৰি ল'লোঁ। এই তৰকাৰীখন যদি পিহনাত মছলাখিনি পিহি লোৱা হয় বেছি সোৱাদ লাগে। তাৰ কাৰণে মই এই তৰকাৰীখন বনালে এনেকৈ পিহি লওঁ। এয়া জলকীয়া মই ভাজি লৈছোঁ। জলকীয়া ভাজি ল'লে জলকীয়া কেঁচা ভাৱটো নাথাকে। ইফালে মোৰ হৈ গ'ল সিজি, 80% সিজিলেই হৈ যাব। এতিয়া মই এইখিনি ঠাণ্ডা পানীৰে ধুই ল'ম। এতিয়া কেৰাহীত তেল দি ইয়াতে অকণমান জিৰা দিছোঁ, গোটা জিৰা। তাৰপিছত ইয়াতে এটা মিডিয়াম সাইজৰ পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। ইয়াতে নিমখ হালধি দিছোঁ আৰু হালধিটো নজ্বলিবৰ কাৰণে অকণমান পানী দিছোঁ। ইয়াতে পিহি ৰখা এয়া মছলা দিছোঁ আৰু অকণমান জলকীয়া গুড়িও দি লৈছোঁ। মছলাখিনি ভালদৰে ভাজি ল'ব। এতিয়া ইয়াতে মই মূলাকেইটা বহুৱাই দিলোঁ। ঢাকোন লগাই লগাই 2 মিনিট সময় মই এইদৰে ভাজি ল'ম। এয়া ভজা হৈ গ'ল। এতিয়া মই ইয়াতে সৰহকৈ পানী দিম। পানীটো কিন্তু গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। ভাজি ৰখা মাছকেইটা দি দিছোঁ। ঢাকোন লগাই মই 5 মিনিট সিজিবলৈ দিছিলোঁ। এতিয়া ধনিয়া পাতকেইটাও দি লৈছোঁ। সঁচাকৈয়ে খুবেই টেষ্টি লাগে। এইবাৰ আপোনালোকে এই তৰকাৰীখন বনাই খাই চাবচোন। এয়া মোৰ তৰকাৰী ৰেডি। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব।